যিহেতু ইয়াত অলপ অকল সজিনা আৰু আলু ভাজিম, সেইটো কাৰণে পিঁয়াজটো অলপ কমকৈ দিছোঁ, অকল 2টা পিঁয়াজ দিছোঁ, কিয়নো মই মাংসখিনি অলৰেডি ভাজি লৈছোঁ। পিঁয়াজ সৰহকৈ দি মা মছলা দি আধা ভজা কৰি থৈ দিছোঁ। আৰু এতিয়া কম পৰিমাণে নিমখ হালধি লগতে দি দিম। আধা কিলো হাঁহ মাংস, সজিনা হ'ব আৰু 300 গ্ৰামমান। এয়া মই সজিনাখিনি দি দিছোঁ এতিয়া। সজিনাবিলাক অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ, এনেওতো সজিনা খাব নোৱাৰি, ইয়াৰ ৰসটোহে খাব লাগিব। বাকলিটো যে এতিয়া মানে বহাগ ছিজন ন, বহাগত আৰু সজিনা বুঢ়া হৈ যায়। দুই 3টা আলু কাটি দি দিছোঁ লগতে। এতিয়া সজিনা আলুৱে আৰু আধা সিজা হৈ লোৱাৰ পিছত মই ইয়াত মাংসখিনি এড কৰিম। ভিডিঅ'টো চাই যাওক আপোনালোকে। ইয়াত সজিনা আৰু আলু আধা সিজা হৈ গৈছে। তো এতিয়া মই ইয়াত মাংসখিনি এড কৰিম। আধা ভজা মাংস, আপোনালোকে বাৰু হাঁহ মাংসৰ লগত সজিনা এনেকৈ মানে গ্ৰেভি টাইপৰ বনাই খাই পাইছেনে? তো মই এইখিনি অলৰেডি আজি গ্ৰেভি বনাম। সজিনা ফ্ৰাই কৰিলে খাবলৈ বেয়া হয়, আপোনালোকে নিশ্চয় জানে। আৰু হাঁহ মাংসটো অলপ গ্ৰেভি হ'লে খাই ভাল লাগে, যিহেতু মই গ্ৰেভি খাই ভাল পাওঁ, তো সেইটো কাৰণে আৰু ধুনীয়াকৈ আৰু মাংস আৰু সজিনা ধুনীয়াকৈ মিহলাই দিছোঁ। অলপ তাৰপিছত মই ইয়াত গৰম পানী অলপ দিম। মাংস অলৰেডি সিজি গৈছে। ইয়াত মই অলপ গৰম মছলা এড কৰিম আৰু খুব কম পৰিমাণে ৰেড চিলি অলপ দি দিছোঁ। যিহেতু মই কৈছিলোঁ নহয় অলপ গ্ৰেভি বনাম বুলি, তো ইয়াত মানে অলপ গৰম পানী দিছোঁ 1 গিলাচ। এতিয়া মই ৰাখি দিম আৰু আধা ঘণ্টাৰ কাৰণে। হেল্ল' গাইজ, হাঁহ মাংস, সজিনা, আলু অলৰেডি হৈ গ'ল। বহুত ধুনীয়া হৈছে, গোন্ধতে খাওঁ খাওঁ লাগিছে। চাওকচোন বাৰু, সজিনা আৰু মাংস কি ধুনীয়া, কিমান সুন্দৰ গ্ৰেভি বনিছে। তো আপোনালোকে ভিডিঅ'টি চাই ঘৰতে ৰেচিপিটো তৈয়াৰ কৰিবচোন। সৰু ল'ৰা ছোৱালীও খাবলৈ বহুত ভাল পাব, যিহেতু সজিনা সৰু ল'ৰা ছোৱালীক খুৱাব লাগে জোলটো। হাঁহ মাংসৰ লগত দি বনাই খুৱাবচোন, বহুত বঢ়িয়া পাব ল'ৰা ছোৱালীয়ে খাই। তো আজিলৈ বাই, নেক্সট ভিডিঅ' লগ পাই আছোঁ। আৰু ভিডিঅ'বিলাক ভাল পালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, তেতিয়াহে মোৰ আৰু মানে ভিডিঅ'বিলাক পাই থাকিবলৈ আগলৈ। সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি দিব আৰু। বাই বাই।